YouTube channel ADiNPRiV Entertainment and welcome back to our another vlog. Ami aji goi asu Kaziranga le. Etia ami jam Nagaon le, Nagaon pra jam taisot Kaziranga le aru kun goi ase dekhai asu. Apnaloke muk eneke sa na aibo karon moi ekdom jabole pura ready holu. Ready hoy mele apnalokok dekhai asu. Bortoman moi asu Nilaxi hotor ghor. Eta Nilaxi asini paise amar member Priya aru eya Nilaxi aru Nilaxi Bhaskar jabo eya aru ami jam aru Nagaon pra ami garit jam car garit jam apnalokok dekhai asu baki log pai asu ako Nagaon ami Nagaon ahi paluhi Nagaon car garit goi asu apnaloke jabo eya hoise apnaloke dekhise je amar Jayanto mane Biki নমস্কাৰ দিছে নমস্কাৰ এই পিছফালে আছে ৰাইজ কিছুমান মানে পাৰ্চনেলি সুধা কাৰণে মই কৈ দিছো জয়ন্ত মোৰ কোন হয় বহুতে ভাবিব পাৰে নাজানাবোৰে যে বয়ফ্ৰেণ্ড হয় বয়ফ্ৰেণ্ড নহয় হাজবেণ্ডে হয় আমাৰ ৰেজিষ্টাৰ মেৰিজ হৈ গৈছে খালি Socially हुआ ना सामाजिक भावे होले बाकी ऐसे होले तो आप लोग के गम पावो है of course बाकी आप लोगों को काजीरंगा ब्लॉग देखाय আছে आप लोग के साइड को আমি কিবা কিবি আনিছিলো খোৱা বস্তু ভুক লাগিছে অলপ ৰাতিপুৱাই ওলাই আহা এয়া কিবা উলিয়াইছে খাবলৈ কিবা কিবি খাব লৈছে So finally, ami Mandu the Escape Resort ahi palu. Kon gate ami jam dia. Mandu ৰিজৰ্টত আহি বহুত ধুনিয়া লাগিছে আপোনালোকে তো ভিউবু দেখিছে অলপ অলপ এয়া এফালে চাহ বাগিচাবোৰো আছে বহুত ধুনিয়া পৰিবেশ শান্তি পৰিবেশ আপোনালোকেও আহিব ফ্যামিলি লগত আহিব ফ্ৰেণ্ডৰ লগত আহিব বহুত ভাল লাগিছে আহি এইফালে পাহাৰ আছে কেনেকুৱা লাগিছে আহি সকলো এবাৰ সকলোৱে ভাল পাইছে ইয়াত আহি ইয়াতে Mandu the Escape Resortত এন্ট্ৰি ফিজ এজনৰ পাৰ পাৰসন 100 কলৈ আমি পাঁচজন আহিছে 500 লৈছে আৰু ইয়াতে ওয়াল ক্লাইম্বিং আৰু
বাৰ্মা বীচটো আপোনালোকে ফ্ৰীকে উঠিব পাৰিব তেওঁলোকে গৈ আছে মই এতিয়া যাওঁ আপোনালোকে চাই থাকক যাব নোৱাৰিলে ইয়াতে এক্সপেৰিয়েন্স ল'ব আৰু খতৰোকে খিলাড়ী ৱাল ক্লাইম্বিঙৰ কথা কৈছিলে এইটো এটু কি ভাল লাগিছে এই আপোনালোকে ইয়াতে এনেকে জুলনাটো বহিব পাৰে মোটামুটি মাণ্ডুদি এস্কেপ ৰিজৰ্ট বেয়া নহয় আপোনালোকে আহিব পাৰে আৰু বহুত কিবা কিবি এক্টিভিটিজ আছে আপোনালোকে এইবোৰ সকলোবোৰ কৰিব পাৰে মাণ্ডুদি এস্কেপ ৰিজৰ্টত মাণ্ডুৰ পৰা 4 কিলোমিটাৰ অলপ আগত 500 মিনিটৰ ৰাস্তা বৰগছ আছে আমি এতিয়া বৰগছ ৰিজৰ্টত আহিছো
এতিয়া আমি বৰগছত আহিলোঁ আপোনালোকে দেখিছে ভিউজবিলাক বৰগছো বহুত ধুনীয়া হয় আহিব পাৰে আপোনালোকে বহুত ভাল লাগিছে ইয়াতে বহিছোঁ এতিয়া অলপ বৰগছৰ পৰা ওলালোঁ এতিয়া যাওঁ কিবা খাওঁ খাই পেলাই আৰু চিধা ঘৰ যাম আপোনালোকে ভাবিছে চাগে মই মাজতে ক'ৰ পৰা ওলালোঁ সেইদিনাখন আমাৰ বহুত জল্দি আহিবলগীয়া হ'ল আৰু সেইকাৰণে আমাৰ খাওঁতে খাওঁতে বহুত গধূলি হৈ গৈছিল আৰু আমাৰ বহুত বেছি ভোক লাগি গৈছিল সেইকাৰণে ইমানেই জল্দি খালোঁ খোৱা ভ্লগে বনাব পাহৰি থাকিলোঁ সেইকাৰণে আপোনালোকক খোৱা একো ভ্লগ ভিডিঅ' দেখাব নোৱাৰিম আৰু লগতে আৰু এটা কথা কৈ দিওঁ যে মাণ্ডু দি এস্কেপ ৰিজৰ্টত এণ্ট্ৰি ফিজ লয় পাৰ পাৰ্চন 100K কিন্তু বৰগছ ৰিজৰ্টত কোনো ধৰণৰ একো এণ্ট্ৰি ফিজ নলয় দুইখনে বহুত ধুনীয়া হয় বহুত ভাল লাগিলকৈ আপোনালোকে যাব পাৰে আমি ঘৰ আহি পালোহি হ'ব আজিলৈ ভ্লগটো ইয়াতে শেষ কৰিছোঁ আপোনালোকে চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি